হাবুল দিতে পাইছিলি খেলাই না 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 নাটক কেনে নাটক হাবুল খালি দিতে না হাবুল দিতে মা কথা দিয়ে দিছে জোরে জোরে খাও এই কেন সাথে ভাত খাইছি আমরা বিরাট বড় পুরো খেলা দিব সোনার মেডেল দিয়ে দিব সোনার মেডেল দিয়ে যাব না কৰিছে তুমি কি ক'লা ঘৰত আহি আহিছে তুমি আৰু তুমি কিয় নগলা তোমাৰ পেট বি কৰি আছে আৰু তুমি খেলি আছা দেখোন হিচাপ হৈছে নেকি আৰু তোমালোক দুটাই তুমি কিয় নগলা মুড়ি ভাজিব মুড়ি ভাজিবা মা তুমি কিয় নগলা ঠিক আছে এই যে তোমালোকৰ ঘৰ কোনফালে যাচোন দেউতাক মাতি আনা তোমালোকৰ ঘৰত মা আছেনে যা মাতি আনা তোমালোকৰ আছে আজি চালমা স্কুলত যোৱা নাই আপুনি গম পাইছে এই भैया আপুনি গম পাইছে নে আজি চালমা স্কুলত যোৱা নাই কিয় যোৱা নাই আপুনি গুচাই কাঢ়িব কেতিয়া ৰাতিপুৱা নে আবেলি আবেলি আপুনি গম পায় নে চাহিল আজি স্কুলততো নগ'ল কিয় নগ'ল ঘৰত দেখি আহিছে আপুনি গম পায় এই স্কুলত নগ'ল আজি কিয় নগ'ল স্কুলত ঘৰত যাবৰ দিন স্কুলে নগ'লে কিয় নাযাব নেকি এইটো কথা হ'ল নেকি আপুনি গম পাইছে আজি মিজানুৰে দেখোন স্কুলতে যোৱা নাই কিয় যোৱা নাই গাখীৰ বেচিব দিছিলে কিয় তাৰ গাখীৰ বেচিব দিয়ে আপুনি নাযায় অঁ আপোনাৰ ভৰিৰ বিষ ডক্তৰক দেখাইছেনে ভাল পাব কিন্তু আপোনালোকে জানেনে আজি সৰু সৰু অজুহাতৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক নগ'ল স্কুললৈ নগ'ল হয়নে বা আপোনালোকেও পঠিয়াবলৈ সিহঁতক জোৰ নকৰিলে সেইকাৰণে সিহঁতে নগ'ল কিন্তু স্কুললৈ নোযোৱাটো আৰু আপোনালোকে নপঠোৱাটো এটা বৰ ডাঙৰ ভুল হৈ আছে হয়নে আপোনালোকে শিশুহঁতৰ মাজত এটা বৰ ডাঙৰ অন্যায় কৰি আছে বুজি পাইছেনে এতিয়া তেওঁলোকৰ কি খেলা ধূলাৰ বয়স তেওঁলোকেতো খেলি ভাল পাবই কিন্তু আমি জোৰ কৰি হ'লেও তেওঁলোকক স্কুলত পঠাব লাগিব কিয় কাৰণ ভাৰত চৰকাৰে কি আমাৰ শিক্ষা আইন 2009 মতে 6 পৰা 14 বছৰলৈ প্ৰতিজন ল'ৰা ছোৱালীকে শিক্ষাটো বাধ্যতামূলক কৰিছে হয়নে কি যাতে শাৰীৰিকভাৱে বাধাগ্ৰস্তই হওক দুখীয়াই হওক বেলেগ বেলেগ জাতিৰে হওক হয়নে বেলেগ বেলেগ ধৰ্মৰে হওক কিন্তু 6 বছৰৰ পৰা 14 বছৰলৈকে প্ৰতিজন শিশুৱে স্কুললৈ যোৱাটো বাধ্যতামূলক হয়নে আৰু এইটো
মাক দেউতাকৰ আইনগত দায়িত্ব। বুজি পাইছানে? 6ৰ পৰা 14 বছৰলৈ ল'ৰা ছোৱালী স্কুললৈ যোৱাটো অভিভাৱকৰ আইনগত দায়িত্ব। আৰু আপোনালোকে যদি ল'ৰা ছোৱালী স্কুললৈ নপঠায় তেতিয়াহ'লে আজিকালি আইনমতে শিশু শ্ৰমিক আইনমতে আপোনালোকে কি হ'ব? জেল জৰিমনাও ভৰিব লাগিব, হয়নে? এতিয়া কথা হ'ল কি, অভিভাৱকসকলে যদি ল'ৰা ছোৱালীহঁতক স্কুললৈ নপঠায় তেনেহ'লে আমি শিক্ষকসকলে কি কৰিব লাগিব? স্কুল অহাৰ প্ৰতি আগ্ৰহী হ'ব লাগিব, হয়নে? আৰু আমিও যদি নোৱাৰোঁ তেনেহ'লে কি কৰিব লাগিব? গাঁৱৰ প্ৰাপ্তবয়স্ক লোকসকলে যাতে গাঁৱৰ প্ৰতিজন ল'ৰা ছোৱালীয়ে স্কুললৈ যায় সেই বিষয়ত নজৰ দিব লাগিব। আৰু এই কথাষাৰ মই কোৱা নাই, এই কথাষাৰ কৈছে ভাৰতীয় সংবিধানৰ আমাৰ দেশৰ সৰ্বোচ্চ আইনখনে। সংবিধানত এই কথাষাৰ লিখা আছে যে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীহঁত যাতে স্কুললৈ যায় তাৰ প্ৰতি আমাৰ গাঁৱৰ প্ৰতিজন প্ৰাপ্তবয়স্কই নজৰ ৰখা উচিত। আৰু আপোনালোকে ভাবে নেকি যে অকল ছাত্ৰৰ দ্বাৰাই শিক্ষাটো সম্ভৱপৰ নহয়? ইয়াৰ কাৰণে লাগে ছাত্ৰ, অভিভাৱক, শিক্ষক আৰু সমাজ। ছাত্ৰসকল স্কুললৈ যায় নাযায়, স্কুলৰ পৰা আহিছে সময়মতে গৈছে নে নাই, বেগত পেঞ্চিল পাত আছে নে নাই, সেইটো অভিভাৱকৰ দায়িত্ব। তাৰোপৰি সমাজখনৰো দায়িত্ব আছে যে ল'ৰা ছোৱালীবিলাক খেলি আছে নেকি, স্কুলৰ পৰা ঘৰ গৈ পাইছে নেকি। যদি স্কুল নগৈ খেজুৰি গছত উঠি আছে তেওঁলোকক ক'ব লাগিব যে স্কুল কিয় যোৱা নাই, স্কুল ঘৰলৈ কিয় যোৱা নাই, হয়নে নহয়? আজিকালি চহৰবিলাকত কি হৈছে, এটা 3 বছৰীয়া ল'ৰা ছোৱালীৰ নামত অভিভাৱকে 10,000 পৰা 15,000 টকা খৰচ কৰে নামভৰ্তিৰ নামত। তেওঁলোকক টিউশ্যন ফিজ দিয়ে মাহত 1,000 পৰা 15,000 টকা লয়। তেওঁলোকৰ কিতাপ কিনিব লাগে, টিফিন দিব লাগে আৰু ইউনিফৰ্ম দিব লাগে আৰু বাকীটো আছে, হয়নে? কাৰণ তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলিছে, তেওঁলোকৰ ল'ৰা ডাক্তৰ হ'ব, তেওঁলোকৰ ল'ৰা শিক্ষক হ'ব। তেনেহ'লে আমি বেতবাৰী গাঁও পাছ পৰি থাকিম কিয়? আমি প্ৰাইভেট স্কুলৰ আমাৰ বা প্ৰয়োজনে কিয়? আমাৰ বেতবাৰী ছোৱালী এম ই মাদ্ৰাছাত কক্ষয় প্ৰতি শ্ৰেণীৰ প্ৰতি শিক্ষক আছে, অৰ্হতা সম্পন্ন শিক্ষক আছে, ল'ৰা ছোৱালী বহিবলৈ ডেস্ক বেঞ্চ আছে, খাবলৈ দুপৰীয়াৰ আহাৰ আছে, চৰকাৰৰ পৰা এতিয়া ইউনিফৰ্ম আছে। আনকি পৃথিৱীৰ নতুন নতুন কথা জানিবলৈ তেওঁলোকক পুথিভঁৰালৰ যোগান ধৰা হৈছে। তেওঁলোক যদি মূৰ ঘূৰাই পঢ়েও তেতিয়াহ'লে প্ৰাথমিক চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। বুজি পাইছানে? তেনেহ'লে আমি কি কৰিব লাগিব? আমি প্ৰত্যেকে স্কুললৈ যাব লাগিব। গতিকে এতিয়া আপোনালোকে বুজি পাইছেনে যে ল'ৰা ছোৱালীৰ কাৰণে শিক্ষাটো কিমান প্ৰয়োজন? বুজি পাইছেনে? বুজি পাইছে? আজিৰ পৰা স্কুলত পঠিয়াবনে আপোনালোকে? তোমালোকে স্কুলত যাবানে? তেনেহ'লে আমি সংকল্পবদ্ধ হওঁ। স্কুলে আমার ঘর, স্কুলে আমার ঘর, করিমিকিম নাসিম বাগিম, করিমিকিম নাসিম বাগিম, নাই আমার ভিন পর, নাই আমার ভিন পর। তেনেহ'লে কালিৰ পৰা আমি সকলোৱে স্কুললৈ যাম, হয়নে? নমস্কাৰ, যাবা দেই।